তামোলে বেছিকৈ কৰে বৰ্তমান নাই আৰু দাম তাৰ কাৰণে এতিয়া ধৰক বেপাৰীবিলাকে বহু দুখত হৈ আছে কাৰণ টকা পইচা যিহেতুকে বহু সোমাই গৈছে বাগানবিলাকত সেই মূলখিনি বোধহয় ওলাই নাহিব নেকি ক'ত যায় ইয়াৰ তামোল এই মালখিনি আপোনাৰ ধৰক বৰপেটা হলি পাঠশালা এনেকুৱাত যায় তাতেও দাম নাই তাত দাম থাকিলে আমাৰ ইপিনে দাম দিলেহেঁতেন তাত দাম নোহোৱাৰ কাৰণে আমাৰ ইপিনে দাম নাই আৰু কৰিব পোৱা মতে তোমাৰ বাহিৰা মাল আহি আছে তামোলৰ ব্যৱহাৰ বৰ্তমান ইমান ঠিক নহয় দাম এতিয়া কমি গৈছে আগত থাকি দামবিলাক কমি গৈছে আৰু যোৱাবেলি দাম বহুত আছিলে এইবিধ নাই কিমান দাম চলি আছে এতিয়া বৰ্তমান 40-45 টকা পাৰ কেজি পকা তামোলৰ আৰু কেঁচাটো এনেকুৱা 30 টকামান আছে আৰু চুপাৰি ভাল চুপাৰি হ'লে 290 বৰ বেছি 300 টকা আগৰ বছৰ কেনেকুৱা আগৰ বছৰ ভাল দাম আছিলে 360-70 আছিলে চুপাৰিৰ পকা তামোল আছিলে 80-90 টকা এইখিনি সময়ত কিন্তু বৰ্তমান এতিয়া নাই আৰু ইয়াত যিখিনি ধৰক খেতিয়ক আছে তামোলৰ খেতিয়ক তেওঁলোকে উচিত দামটো নাই এইবাৰ পোৱা নাই কাৰণ তেওঁলোকে যিমান দামত কিনিছে যোৱাবেলিৰ বজাৰ চাই পেলাই কিন্তু এইবুলি দামটো নাই এতিয়া বেপাৰীবিলাকে তাৰমানে ইয়াত গোল খাব এইবুলি কাৰণ দামটো কমি গৈছে নহয় সেইটোৰ কাৰণে কাৰণ যোৱাবেলি 80-90 টকা দাম আছিলে কেজি কিন্তু এতিয়া ধৰক 50 টকাই যোৱা নাই আৰু সেই যোৱাবেলি দামতে মালিকবিলাকে বাগান লৈছিলে এতিয়া সিহঁতৰ এতিয়া মূল পইচা উঠিব নাই কোনো পাত্তা নাই আৰু এনেকুৱা অৱস্থা যিসকল খেতিয়ক আছে তেওঁলোকো মূল্যটো পোৱা নাই ইয়াত যিহেতু ধানৰ সলনি এতিয়া তামোলে বেছিকৈ কৰে বৰ্তমান নাই আৰু দাম তাৰ কাৰণে এতিয়া ধৰক বেপাৰীবিলাকে বহু দুখত হৈ আছে কাৰণ টকা পইচা যিহেতুকে বহু সোমাই গৈছে বাগানবিলাকত সেই মূলখিনি বোধহয় ওলাই নাহিব নেকি ক'ত যায় ইয়াৰ তামোল এই মালখিনি আপোনাৰ ধৰক বৰপেটা হলি পাঠশালা এনেকুৱাত যায় তাতেও দাম নাই তাত দাম থাকিলে আমাৰ ইপিনে দাম দিলেহেঁতেন তাত দাম নোহোৱাৰ কাৰণে আমাৰ ইপিনে দাম নাই আৰু কৰিব পোৱা মতে তোমাৰ বাহিৰা মাল আহি আছে এতিয়া ম্যানমাৰ সেইটোৰ পৰা মাল বোলে বহুত আহি আছে সেইকাৰণে দাম তেওঁলোকে 30 টকাতে দিব পাৰে বোলে এতিয়া আমাৰ এৰে দাম মালখিনি কিয় তেওঁলোকে 50 টকা 60 টকা কিনিব সেই সেনেকুৱা অৱস্থা হৈছে যোৱাবাৰৰ তুলনাত বহুত 50% কম বুলি ক'ব পাৰি ডাইৰেক্টকে 50% যিমানখিনি তামোল আছিল মানে আগতে যেনিবা ধৰক ইবাৰৰ যোৱাবাৰৰ তুলনাত এইবাৰ তামোলো বেছি নাকি চাগে এইটো এটা ক'ব পাৰি আৰু এইবাৰ শুনা পাইছোঁ বাহিৰৰ বিদেশৰ পৰা যিমানখিনি মাল আহি আছে বাৰ্মি চুপাৰি হওক যি হওক ম্যানমাৰৰ পৰা এখন তামোলটো অসমত আহি কিনে তাৰমানে অসমৰ মূল্য নোহোৱা হৈছে তাৰমানে প্ৰডাকশ্যনটো বেছি কৰি পেলাই তাৰমানে দামটো নোহোৱা হৈছে তাৰমানে ছাপ্লাইটো যদি বেছিকৈ হয় ডিমাণ্ডটো কমি যাব ঠিক তেনেকুৱা আৰু আমাৰ যিটো আমিতো গুদামৰ মানুহ আমাকতো এনে দাম কম হ'লেও ভাল তথাপিও আমাৰ যিমানখিনি মাটি বাৰী আছে চব সম্পত্তি মানে তামোলৰ ওপৰত ডিপেণ্ড আৰু সেইটো কাৰণে আৰু চৰকাৰে ভাবিব লাগিছিল যে আগতে যদি দামটো যদি বেছিকৈ যদি দিয়ে আমাৰ কাৰণে ভাল হ'ব খেতিয়কৰ কাৰণে আগতেতো যেনিবা ধান খেতি কৰা আছিলোঁ আমি এই মাটিত সেই মাটি এতিয়া ধানবোৰ নষ্ট কৰি আমি তামোল খেতি লগাইছোঁ তেতিয়াওতো চৰকাৰে আমাক মানে একো বা ছাজেশ্যন দিয়া নাছিলে যে তামোলৰ দাম কমিব পিছত ধান খেতিয়ে কৰা তেনেকুৱা একো মানে পোৱা নাছিলে আমি সেইটো কাৰণে চবে তামোল ৰুইছে তামোলত প্ৰফিট আৰু আমিও তামোল ৰুইছিলোঁ কিন্তু সেই দামত আজি ডিগ্ৰ'থ হৈ আছে যেনেকৈ বাঢ়িব লাগিছিল তামোল সেনেকৈ বাঢ়া নাই আৰু ভৱিষ্যত দিনত যদি এনেকৈ হয় আমাৰ কাৰণে চিন্তা আহিছে আৰু আমি কি কৰিম অপশ্যন নাই এতিয়া আৰু আমাৰ কাৰণেতো গুদামত আমি যিটো তামোল কিনো আমি যেনিবা দামটো কম হ'লে আমাৰ কাৰণে লাভ বেছি হয় কাৰণ আমাৰতো 8 টকা হয় কেজিত কুইণ্টলত ধৰক 50-100 এনেকৈ হয় বেপাৰীবিলাকে লয় আমাৰতো ভালেই হ'ব কিন্তু যিমানখিনি তামোল লগাইছে মানে ধান খেতিয়কসকলে নষ্ট কৰি সেইটো যেনিবা 10 বিঘা 20 বিঘা তামোল খেতি কৰিছে তেওঁলোকৰ যদি দাম কম থাকে তেতিয়াতো এই তুলনাত ধান খেতিয়ে ভাল তামোলক যদি কৰিব লাগে তেতিয়াহ'লে চৰকাৰে চাব লাগিব যেনিবা বিদেশৰ পৰা যেনেকৈ মাল আহি আছে বাৰ্মি চুপাৰি সেইটো বাৰ্মি চুপাৰি অহাৰ ফলতে আমাৰ তামোলৰ ডিমাণ্ডটো কমিছে নহ'লে এতিয়া চুপাৰিৰ লগে লগে বেলেগ তামোলো আহিছে বহুত ধৰণৰ তামোল আহিছে কিন্তু অসমৰ তামোলৰ যিমানখিনি মূল্য এইটো পাব লগা মূল্যটো পোৱা নাই এতিয়া কিমান চলি আছে এতিয়া আমাৰ নিকাচি বজাৰত 35-40 এনেকুৱা হাইষ্ট আগতে এই সময়ত কিমান চলিছিল আগতে যোৱা বছৰটো এই সময়ত মোটামুটি 70-75-80 মানে ডাইৰেক্ট 50% লেছ আছে আৰু যোৱাবাৰৰ তুলনাত
মানে বাৰ্মিজ সুপাৰীৰ কাৰণে সেইটো হোৱা বুলি আপুনি ভাবে? হয়, আচলতে বাৰ্মিজ সুপাৰী বুলিও ডাইৰেক্টকে ক'ব নোৱাৰি, প্ৰডাকশ্যনো বেছি হৈছে চাগে যোৱা বছৰ তুলনাত, এইটো এটা ৰিজন। আৰু 2 নম্বৰ ৰিজন এটা আছে, হয় ডাইৰেক্টকে বাৰ্মিজ সুপাৰী ডাইৰেক্টকে ক'বও নোৱাৰি, কিন্তু এনেকুৱাও হয়, কাৰণ সুপাৰীটো তাৰ পৰা আহে, তাৰ সুপাৰীৰ দাম বহুত কম আমাৰ তুলনাত, আৰু তাৰ সুপাৰী বেয়া, আমাৰ সুপাৰীৰ কোৱালিটিটো ভাল, কিন্তু কম দামত পাই কিনে আমাৰ মিক্স হোৱাৰ কাৰণে তেওঁলোকে মিক্সিং কৰি কিনে বিক্ৰী কৰেতো, ডাঙৰ ডাঙৰ বেপাৰীবিলাকে মেনেজ কৰি কিনে, সেইকাৰণে মানে আমাৰ সুপাৰীটো বেছিকৈ নলয়, যিমানখিনি লাগে মিক্সৰ কাৰণে ইমানখিনি লয়, আৰু আমি উপযুক্ত দামটো আমি নাপাওঁ কেতিয়াও। मोनसे गोजोनथाव खौरां, BA सेमिस्टारनि थाखाय गसाइगावनि जारागुरि गबिन्द बसुमतारी कलेजाव मुं थिसननाय हाबाफारिया सोलिगासिनो दं। गिबि 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि सुबिदा होनानै मुं थिसननाय हाबाफारिया सोलिगासिनो दं। बे फरायसालियाव फरायसाफोरा गावनि गोसोबादि आयदाखौ सायख'नानै लानो हागोन, लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स आरो स्पोकेन इंलिश क्लास बायदि सुबिदाफोरखौ बेसेन होआलासे फरायसाफोरा सोलोंथायखौ लानो हागोन। लोगोसे बे फरायसालिमायाव गासैबो फरायसाफोरनि थाखाय फ्रि बास सार्भिसबो होनाय जादों, लोगोसे गासैबो थाखोनि बिजाबजों बुंफबनाय बिजाब बाख्रिनिबो सुबिदा दं। आरो बे खेबनिफ्राय एग्जाम सेन्टार हिसाबै फरायसाफोरा गावनिनो आंगो गबिन्द बसुमतारी फरायसालिमायावनो आनजाद होनो हागोन। बिनिखायनो गासैबो जौसिन फरायसालिनिफ्राय उथ्रिसारनाय फरायसाफोरखौ गबिन्द बसुमतारी फरायसालिमायाव खम बेसेनावनो एडमिसन लानानै गोबां सुबिदाफोरनि खाबु लानो हागोन। बांसिनै मिन्थिनो थाखाय 9101784754 70022 71929 97066808878 नम्बराव नोंथांमोना खौरां लानो हागोन।